Hello and what's up guys, welcome to my channel. More actually নতুন channel হয় যদি ভিডিওটো বিলাক ভাল লাগে তেতিয়াহলে লাইক কৰিবা শেয়াৰ কৰিবা আৰু কমেন্ট কৰি জনাবা কেনেকুৱা লাগে ভিডিও বিলাক আজি আমি পিকনিক আহিছো এয়া আমাৰ পিকনিক পাৰ্টি চলি আছে আৰু এয়া আছে আমাৰ বৰমাও হয় তাৰছত এজন আছে আমাৰ সৰুবিন্দ মুভা তাৰছত ডাঙৰ বিন্দ অকমান বিজি আছে তেওঁ অকমান দেখাবলৈ দেখুৱাই দিম এয়া তেওঁ লেগ পিচ ৰেডি কৰি আছে বৰ্তমান হ্যাঁ ঠিক আছে এয়া এটা আইটেম এটো বনিছে ঠিক আছে আৰু এপিনে এয়া পৰ্ক বনি আছে হোৱাগৈ নাই বাৰু পৰ্ক আমাৰ এয়া আমাৰ ডাঙৰ বা হয় মোৰ ভাগৰ তাৰছত বনাই আছে তাৰছত এয়া আমাৰ মাহঁতে অলপ যা যোগাৰ কৰি আছে যা যোগাৰ কৰি আছে এয়া মা ঠিক আছে এয়া এয়া আদা পিঠি আছে কেনেকুৱা লাগিছে আদা পিঠি বহুত বঢ়িয়া লাগিছে হা সঁচাকৈ ভাল লাগিছে গাইছ একচুৱেলি মানে কি ব্লগ বনাম বুলি বা হেৰি কৰিম বুলি ভবা নাছিলোঁ ফাৰ্ষ্ট ব্লগ বনাইছোঁ আৰু ভাবিছোঁ তোমালোকে ছাপোৰ্ট কৰিবা বুলি তোমালোকে যদি ছাপোৰ্ট কৰা ভাল লাগিব যদি ভিডিওটো ভাল লাগে লাইক কমেণ্ট কৰিবা যদি ভাল লাগে আৰু ছাবস্ক্ৰাইবটো কৰি দিবা আৰু ভিডিও কৰিছে ছাবস্ক্ৰাইব কৰিবৰ কাৰণে কি কৰিব লাগে ছাবস্ক্ৰাইব কৰিব লাগে ঠিক আছে যদি ভাল লাগে লাইক কৰিবা বৰ্তমান আমি আছোঁ এতিয়া দীঘা বুলি কয় বৰ্তমান দীঘাত আছোঁ লখিমপুৰ ডিষ্ট্ৰিক্টত আৰু এইপিনে এয়া পাৰ্টিৰ কাৰণে মানুহ অহা যোৱা কৰি আছে মানুহ বহুত আছে দেখুৱাবলৈ জাষ্ট আহি পাইছোঁ আহি পাই পিনি ডাইৰেক্ট এয়া বনোৱা লাগি গৈছে চব তাৰপিছত এয়া মোৰ ঘৰৰ মানুহ এয়া দেউতা হয় এজন থকাজন দেউতা হয় দেউতাৰ ওচৰলৈ যাবলৈ অকণ ভয় লাগে সেইটো কাৰণে ওচৰলৈ যোৱা নাই আৰু এয়া ৱাটাৰফল চলি আছে টেম্পু আহিছে এইপিনে মানুহ আছে বেছি জেগাও নাইকিয়া খাবলৈ কাৰণে ইমান অলপ ভাল জেগা চাই পিনি আহিলোঁ ৰ'দটো আছিলে এতিয়া ৰ'দটো নাইকিয়া হৈ গ'ল আকৌ ওলাব চাগে ৰ'দটো বতৰটো অলপ এতিয়া ঠাণ্ডা কৰিছে বা যি কি নহওক যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব এয়া সৰুবিন্দই কৈছে অসমীয়া কিবা ক'ব নেকি একো নকয় তেওঁ মই লাষ্ট কৰিছে একচুৱেলি লাষ্টটো মোৰো লাগি আছিলোঁ অথনিৰ পৰা নবনাওঁ ভাবি আছিলোঁ টকাৰ পাছত তেতিয়া বনাবলৈ হেৰি কৰিলোঁ ভিডিঅ' এইটো কিহৰ লগত খোৱা হ'ব এইটো চাটনি মানে চালাড বনোৱা নিচিনা হৈ যাব ঠিক আছে লাগি ধৰিছে দেৰি গৈছে অকণমান লুটিয়াই জুইটো বেছি হৈছে বনাবৰ কাৰণে ইমান সুবিধা নাই বাৰু তথাপিতো আৰু এয়া ডাঙৰ ভিনদেউ বনাই আছে এইপিনে হেৰি লেগ পিচ আৰু এইপিনে ডাঙৰ বাই বনাই আছে হেৰি এইপিনে আপোনাৰ লোকৰ কি হৈছে সৰু বা অহা নাই সৰু বা অকণমান প্ৰব্লেমৰ কাৰণে অহা নাই সৰু বা এদিন কিন্তু তেওঁ ঘৰ হেৰি হৈছে আৰু এইপিনে এইটো চাব এইপিনে পানীৰ কাৰণে অলপ উঠাই নিবলগীয়া হৈছে বুকুচাত কাৰণ জোতা পিন্ধি আছে তেওঁলোকে জোতা পিন্ধি আছে একচুৱেলি কি হৈছে জোতা পিন্ধি থকাৰ কাৰণে পাৰ হ'বলৈ অকণ প্ৰব্লেম হৈছে বুকুচাত পাৰ কৰিবলগীয়া হৈছে এইটো চিটুৱেশ্যন ৱাটাৰফলছ বুলি কয় দীঘা ৱাটাৰফলছ জয় অসম দেখিব পাইছে বুকুচাত পাৰ কৰিবলগীয়া হৈছে এইটো এয়া হৈছে মোৰ ভাগিন দুটা এইটো ডাঙৰ বা লোৱা হয় আৰু এইটো সৰু বা লোৱা হয় কেনেকুৱা লাগিছে কোৱাচোন আহি কেনেকুৱা লাগিছে কৈ দিয়াচোন ছাবস্ক্ৰাইব কৰিবা কোৱা ছাবস্ক্ৰাইব কৰিবা কৈ দিয়া ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা কৈ দিয়া লাইক কৰিবা ভালকৈ কোৱা মুখখন লাইক কৰিবা এনেকৈ দেখুৱা লাইক কৰিবা আমি খাম এতিয়া আমি কি খাব আহিছোঁ এইটো কোৱাচোন কি খাব আহিছোঁ আমি কি খাব আহিছোঁ ইয়াত কি খাব আহিছোঁ আমি ইয়াত কি খাব আহিছোঁ নহয় কি খাব আহিছোঁ ক'ব নালাগে আমি ইয়াত কি খাব আহিছোঁ তুমি কি খাবা এতিয়া ইয়াত
হা একচুৱেলি কি হৈছে মানে দুইটা বহুত উৎপাত কৰি আছে পানীলৈ গৈছে দুইটা আৰু এই দুটাও ভাগিন এইটো ডাঙৰ বা ল'ৰা এইটো সৰু বা ল'ৰা এই হাই কৰি দিয়ে সিহঁতি অলপ বিজি আছে মোবাইলত সিহঁতৰ আজিকালি ল'ৰা ছোৱালী মোবাইল পালে একো নালাগে বেয়া লগা নাই প্লেচটো একচুৱেলি ইমান বেয়াও নহয় জেগাটো পাহাৰীয়া জেগা হয় দীঘা আগতে এবাৰ আহিছিলোঁ বহুত দিনৰ আগতে তাৰপিছত এতিয়া নেক্সট টাইম আহি আছোঁ পানীও আছে মানুহো আছে আৰু লগতে এইপিনে গাড়ী পাৰ হৈ আছে আৰু এইফালে অলপ আগত যাবলৈ চেষ্টা কৰিম ইয়াত এখন কাষতে ওলোমা দলং এখন আছে বুলি কৈছে যদি দেখাবলৈ চেষ্টা কৰিম মানে যদি আহিছা তেতিয়াহ'লে পাইছা নহ'লে তোমালোকে এনজয় কৰিবা ভিডিঅ'টো যদি আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ কোনোবা আছে যদি ঠাই আছে তেনেহ'লে আপোনালোকে নিশ্চয় দেখিব দীঘা আহিব আহিলে নিশ্চয় আৰু আপোনালোকৰ মাজৰে মই এজন বুলি ভাবি পিনি চব মোক আগবঢ়াই লৈ যাব ভিডিঅ'টো লাইক কৰিব ভাল লাগিলে আৰু একচুৱেলি ফাৰ্ষ্ট ফুলক অকণমান কথাবিলাক লাগিও ধৰিছে লাজ লাগিছে কেনেকৈ বনাওঁ কেনেকৈ নবনাওঁ আৰু এটা মোৰ ছেকেণ্ড চেনেল এটা আছে এইটো চেনেলটো মই বৰ্তমান ইউজ কৰা নাই বুবুৰুণু ক্ৰিয়েশ্যন এইটো চেনেল যদি চেক কৰিব বিচাৰে চেক কৰিব পাৰে 33,500 ছাবস্ক্ৰাইবাৰ হৈ আছিলে কিন্তু অলপ কপিৰাইট ষ্ট্ৰাইকৰ কাৰণে মই চেনেলটো হেৰি কৰা নাছিলোঁ চলোৱা নাছিলোঁ তাত কোনো ফেষ্টিভেল বা তেনেকুৱা একো হেৰি কৰা হোৱা নাছিলে কিন্তু এতিয়া বৰ্তমান কিন্তু সেই চেনেলটো মই তেনেকৈ ৰাখি থোৱা আছে যদি কোনোবা বুবুৰুণু ক্ৰিয়েশ্যনৰ পৰা আহিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি ছাবস্ক্ৰাইবটো কৰি দিবা আৰু নতুনকৈ যদি কোনোবা চেনেলত আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব আৰু ঠাণ্ডা লাগিছে নেকি তোমাৰ ঠাণ্ডা লাগিছে বোলে অকণমান কি খাই আছা অকলে খাই আছা যে পপকৰ্ণ খাই আছে লগতে মোকো খুৱাই দিছে এই প্লেচটো ইমান বেয়া নহয় ওচৰত আমাৰ এটা পাৰ্টি বেছি বহিছে বেছি বহা নাই কিন্তু এইফালে মানুহ আগলৈ গৈ আছে কাৰণ আগফালে ওলমা দলং আছে যাম বুলি ভাবি আছোঁ এইফালে যাম এইফালে পূৰা মানুহ এইফালে বেছি ভিৰ চাব পাৰে সেইফালে গৈ পিনি দেখুৱাই আছোঁ এই অলপ ওলাই আহি আছোঁ এইপিনে পানী গোটেই চাৰিওফালে পানী কিমান পানী লাগে পানীয়ে পানী ইয়াত এয়া এইপিনে ভিনদেউহঁত আহি আছে দ আছে পৰিবলগীয়া অলপ তললৈ চাই দিওঁ নহ'লে দিগদাৰ আছে সেইপিনে পিছ ব্ৰেকত পাৰ্টি চলি আছে গাড়ী আহি আছে অকণমান সোনকালে যাব লাগিব নহ'লে খুন্দিয়াই দিব পূৰা এয়া পাৰ্টি আহি আছে সেইপিনে চাব পাৰে এয়া গান বজাই আহি আছে বৰ্তমান আমাৰ পাৰ্টি অলপ চাইলেণ্ট পাৰ্টি হ'ল ইয়াত আহিছে পাৰ্টি এইপিনে আগলৈ এইপিনি গ'লে ওলমা দলং পায় বুলি কয় কিমান মান হ'ব আপোনাৰ 1 কিলোমিটাৰমান হ'ব ন 1 কিলোমিটাৰমান হ'ব বুলি কৈছে এইপিনে একচুৱেলি খোৱাটো বেয়া কথা আমি নাখাওঁ পিকনিক প্লেচত আজি নতুন বছৰ বুলি আমি কেনেকেনো আদৰি লওঁ সেইকাৰণে অকণমান আজি একচুৱেলি পিকনিক প্লেচত ক'ব গ'লে খোৱা কথাটো বেয়া খোৱাটো বেয়া একচুৱেলি ৰিয়েলি ক'ব গ'লে পানী বহুত ঠাণ্ডা আছে আৰু পানী মাজেদি বহুতো মানুহ পাৰ হৈ আছে অকল সেইবুলি ৱাটাৰ মাজেদি বহুত মানুহ পাৰ হৈ আছে বিৰাট ঠাণ্ডা পানী অলপ বহুত ঠাণ্ডাও লাগিছে ফেনটো অকণমান দেৰি গ'ল ফেনটো অলপ দেৰি গ'ল চ' এইপিনে চাব পাৰে ইয়াত বিৰাট বহুত মানুহ আছে ঠিক আছে আৰু এইপিনে চাব পাৰে এইপিনে বহুত মানুহ পাৰ হৈ আছে পানী মাজত আৰু অকণমান বিজি আছে যিকি নহওক কিবা কৰিছে দেউতাই জোতা এযোৰ পিন্ধি লৈছে বুলি কৈছে হাই কৰি দিম
আপোনাৰ কোনোবা চিনাকি মানুহ আছে যদি পাচলি কৰি ইয়াতে ইয়াতে বুলি নহয় আৰু য'তে নহওক আছে চিনাকিটো আছে কিন্তু এতিয়া দাম কেনেকৈ বা দেখাম কিন্তু আপুনি কৈ দিয়ক যাম দেখাব নালাগে আপুনি কৈ দিয়ক লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব কাৰণে যদি মোক কোনোবাই চিনি পাইছে দেউতা অকণ জোতা জুবিনত কনফিউজ হৈছে মা আহি পাই গ'লে অকণ টান পানী আজিও সোমাইছোঁ যে অকণ খেলি লেটা অঁ এতিয়া আপোনাৰ কোনোবা চিনাকি মানুহবিলাকক কৈ দিয়ক যোনে যোনে মোক চিনি পাইছে লাইক কৰিবৰ কাৰণে কৰিব মোৰটোতো বহুত চিনাকি আছে তেনেকুৱা ধৰণৰ লাইক কৰিব অৱস্থাটো বৰ বেয়া মানে ভাত পানী বনাই জোতাযোৰ পিন্ধি ঠাণ্ডাও লাগিছে পাহাৰ ইফালে সিফালে পাহাৰ গোটেই পাহাৰে পাহাৰ দেখিব পাৰে আপুনি সৰুখিনিৰ ওচৰতে মনটো মাৰি পিনি বহি আছে আৰু ওচৰতে পাৰ্টিও চলি আছে পাৰ্টি চলি আছে 1 জানুৱাৰী কথা তাতে আৰু ইফাল সিফাল ইটো সিটো থাকেই আৰু বা ইটো সিটো হয়েই তাতে আৰু সকলোৱে নিউ হেপী গাহৰি মাংস খাই ভাল পায় মজা মোৰ কিন্তু গাহৰি এইটো কিন্তু আপোনাৰ এইটো এই হাৰ্ডি পিছ হয় আকৌ এইটো জানো মই এইটো নাজানো গাহৰিটো হাৰ্ডি নাই বুলিয়ে জানো কাৰণ মই যেতিয়া হাৰ্ডি নাই বুলি জানে কাৰণ মই হয় ভিডিঅ'টো ভাল পাইছে তোমালোকে লাইক কৰা ছাবস্ক্ৰাইব কৰা আৰু একচুৱেলি তোমালোকক প্ৰথমতে কোৱা আছিল যে মোৰ ফাৰ্ষ্ট ব্লগ ওলাব পাৰে এয়া আঞ্জা বনি আছে ধুৱাইছে নেকি ন অকণমান ধুৱাইছে নেকি খুৱাইছে নি অলপ খুৱাইছে নি এয়া হৈছে চলিছে আপোনালোকৰ জলকীয়া নিদিয়া আৰু লগতে তুলসীৰ লগতে This is my wife. This is my তুলসীৰ লগতে কলপতৰ মুক্ত Yes. এয়া ল'ৰা ছোৱালীৰ লগতে সৰু মুহূৰ্ত ঠিক আছে চ' গাইজ বাই আজিলৈ ভিডিঅ'টো যদি চাই ভাল পাইছে তোমালোকে লাইক কৰা শ্বেয়াৰ কৰা ছাবস্ক্ৰাইব কৰা চ' তোমালোকে যদি Subscribe and bell icon. বাই Bye.